মানুহৰ শৰীৰৰ আটাইতকৈ ধুনীয়া অংগটোৱে হৈছে মন। যদি মনটোৱে পৰিষ্কাৰ নহয়, তেনেহ'লে চেহেৰা সুন্দৰ হৈও একো লাভ নাই। জীৱনত সমস্যা থাকিবই, কিন্তু জীৱনটো সমস্যাৰ নহয়। সমস্যা এদিন সমাধান হ'বই, কিন্তু জীৱনটো শেষ কৰি দিলে কোনো সমস্যাৰ সমাধান নহয়। বাল্টিটোত যিমানে পানী নাথাকক কিয়, তাৰ পৰা পানী খালী কৰিবলৈ সামান্য ফুটা এটাই যথেষ্ট। আৰু জীৱনটো যিমান সুন্দৰ নহওক কিয়, ধ্বংস হ'বলৈ সামান্য ভুল এটাই যথেষ্ট। যিজনে হুলস্থুল কৰি ভিৰ কৰে, সেইজনৰ ভিৰৰ মাজত হেৰাই যায়। আৰু যি মনে মনে থাকিও নিজৰ কাম কৰি যায়, জীৱনত থিয় হৈ আগুৱাই যায়। আপুনি সদায় ভালৰ বাবে আশা কৰিবা, কিন্তু বেয়াৰ বাবে সাজু থাকিবা। ডক্টৰ APJ আব্দুল কালাম জ্ঞানী লোকৰ বাবে ধৰ্ম হ'ল বন্ধুত্ব গঢ়াৰ এক উপায়। ডক্টৰ APJ আব্দুল কালাম কিন্তু জ্ঞানীবোৰে ধৰ্মক কাজিয়া কৰাৰ এক সঁজুলি হিচাপে ব্যৱহাৰ কৰে। ভাগ্য আমাৰ হাতত নাই, কিন্তু সিদ্ধান্তহে আমাৰ হাতত আছে। ভাগ্যই আমাৰ সিদ্ধান্ত সলাব নোৱাৰে, কিন্তু আমাৰ সিদ্ধান্তই আমাৰ ভাগ্য সলনি কৰিব পাৰে। আৱেগত আহি কেতিয়াও একো সিদ্ধান্ত নল'বা, নহ'লে পিছলৈ সেই সিদ্ধান্তবোৰেই দুখৰ কাৰণ হৈ পৰিব। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে, আৰু সেই আঘাতেই এজন মানুহক সলনি কৰি পেলায়।